অটোনমাস কাউন্সিলৰ দ্বাৰা আয়োজিত আমাৰ MSC সুপাৰ লীগ ফুটবল কম্পিটিশ্যন এই কম্পিটিশ্যন আমি 2017 চনৰ পৰা আৰম্ভ কৰিছোঁ আৰু এই বছৰ হৈছে থাৰ্ড টাইমৰ কাৰণে আমি এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ থাৰ্ড MSCSL 2021 আৰু ইয়াতে মিচিং অটোনমাস কাউন্সিলৰ যি 36টা সমষ্টি আছে 36টা সমষ্টিক 6টা জনত ভাগ কৰা হৈছে আৰু 6টা জনত প্ৰত্যেকটো জনতে 6টাকৈ দল আছে আমি 20 জন এই 20 জনত আমি 6টাকৈ সমষ্টি ইয়াতে অংশগ্ৰহণ কৰিছোঁ 6 নম্বৰ চাঞ্জাৰী নম্বৰ 7 নম্বৰ চিমেন চমকং 8 নম্বৰ শিলাচুতি 9 নম্বৰ মুক্তিয়াৰ 10 নং অকাজান আৰু 11 নম্বৰ উজনি চিষ্টঙালী ইয়াৰ মেইন উদ্দেশ্য কি যিসকল ইয়াত খেলুৱৈসকলক ইয়াত কেইটা ষ্টেপত খেলি কোনটো পৰ্যায়ত যাবগৈ ইয়াৰ আমি ভাবিছোঁ মিচিং অটোনমাস কাউন্সিলে আমি এক লক্ষ্য আৰু উদ্দেশ্য লৈ পেলাই এই মিচিং অটোনমাস কাউন্সিল ছুপাৰ লীগ খেলখন অনুষ্ঠিত কৰিছোঁ সেইকাৰণেই যে আমাৰ মাজতো বহুতো সুদক্ষ এক প্ৰতিভা সম্পন্ন খেলুৱৈ আমাৰ গাঁৱৰ মাজতো আছে গাঁৱৰ মাজত থাকিলে তেখেতসকলে প্লেটফৰ্মৰ অভাৱত সিহঁতৰ যি পাৰদৰ্শিতাক আজি প্ৰদৰ্শন কৰিবলৈ ষ্টেট লেভেল বা নেশ্যনেল লেভেলত পৰা নাই আমি বিচাৰিছোঁ মিচিং অটোনমাস কাউন্সিলে যিসকল সুদক্ষ প্ৰতিভাৱান খেলুৱৈ গাঁৱৰ মাজতে পৰি আছে সেইসকলক লৈ পেলাই এক উন্নত মানদণ্ডৰ ফুটবল সৃষ্টি কৰি মিচিং অটোনমাস কাউন্সিলৰ দ্বাৰা আমি নেশ্যনেল পৰ্যায়লৈকে লৈ যাবলৈ এক প্ৰয়াস কৰিছোঁ